চাওক ইয়া ধুনীয়া ধুনীয়া বীজ জলকীয়া অলপ চাওক এইফালে বিস্কুট এয়া চব লৈ লৈছোঁ দুটা ৰেডি হৈ গৈছে সমান আমাৰ ই কাম কৰিব পৰা জানে আকৌ হয় নাই ভিউ চাওক ইমান বেছি ভাল লাগিছে আকাশ গাইজ গুড মৰ্ণিং এণ্ড আজি ইয়াৰ ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো আজি আহিছোঁ মই পালটোক থ'বৰ কাৰণে বহুত বেছি দিন হৈ গ'ল পালটো অনা নিয়া নকৰা আজি আহিছোঁ কাৰণ এইকেইদিন মানে এনেকুৱা মোৰ কাম হস্পিটেল যাই হৈ আছে ইয়াত তাত গৈ আছোঁ চ' সেইটো কাৰণে পালটোক আনিব পৰা নাছিলোঁ আজি আনিছোঁ আজি আহিছোঁ কিন্তু ৰৈ দিছোঁ ইয়াতে কাৰণ তাৰ আজি ৰেঞ্জ আছে পইটো আছে তাত জল্দিকৈ হৈ যাব মানে আজি বেগ চেগ আনিব নালাগে সিহঁতক মানে ৰেঞ্জটো পঢ়িব দিব তাৰপৰা পইটো গাব দিব আৰু সিহঁতক হৈ যাব আজি একো পেঞ্চিল এনেকুৱা মানে বেগেই অনা নাই মানে সেইটো কাৰণে মানে ৰৈ দি আছোঁ আৰু এতিয়া পালটো ওলাবই তাৰ কাৰণে ৰৈ দি আছোঁ একো খাই খানাই দুইটাই 8টা বজাত ওলাই আহিছোঁ আৰু 8টা 10 পৰা সিহঁতৰ আজিকালিতো চবৰে জল্দি ক্লাছ হৈছে চ' সেইটো কাৰণে এয়া আহি গৈছোঁ আৰু আজিৰ দিনটো আৰম্ভণি কৰিছোঁ ইয়াৰ পৰাই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ আজিৰ দিনটো কি হয় কি নহয় সেয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব মই মাস্ক লগা আকৌ ষ্টাৰ্ট কৰিছোঁ যিহেতুকে হস্পিটেল সেইকেইদিন অহা যোৱা কৰোঁতে হস্পিটেলৰ পৰা মানে মাস্ক লগাই কৰিছিলোঁ সেইটো কাৰণে মই মাস্কটো নিপিন্ধাকৈ আহিব মন যোৱা গৈছে আৰু ইমান দিছে যে সেইটো কাৰণে মানে মাস্কটো লগাইছোঁ আৰু ইমান গৰমখনত মানে যাতে ৰ'দটো নপৰে সেইটো কাৰণে এইফালে চশমা আছে এইফালে মাস্কটো পিন্ধি লৈছোঁ চব মাস্কটো এনেও পিন্ধিব লাগে বাৰু নিজৰ কাৰণে ভাল চ' সেইকাৰণে মই মাস্কটো পিন্ধি লৈছোঁ আৰু চব পাৰিলি গোটেই লিখিলি না অঁ গোটেই পঢ়িলি না গোটেই পাৰিলি वाह वेरी गुड चलो अभी कहाँ जाएगा घर जाएगा छुट्टी क्या खाएगा ठंडा ठंडा चलो ठंडा पिएगा A few moments later চাওক ইয়া ধুনীয়া ধুনীয়া বীজ জলকীয়া অলপ সৰু সৰু চাইজৰ কিন্তু বীজ জলকীয়া আৰু এইটো ইমানখিনি মানে আৰু আছিলে 3টামান বাই লৈ গ'ল এইখিনি ইমানখিনি গোটেইকেইটা 20 টকাতে পাইছোঁ চাওক মই কৈছোঁ মাক আৰু কেইটামান কিয় নানি মায়ে কৈছে মই নাজানো নহয় তই আচাৰ কৰি বুলি জানা হ'লে মায়ে আনিলে নহয় চ' ইমান বেছি চাওক ইমান বেছি পাইছে এতিয়া বোলে এনেকুৱাই পায় বুলি কৈছে বাৰু দেই নাজানো এতিয়া চবৰে ওলাইছে চাগে সেইটো কাৰণে মই আচাৰ বনাম এতিয়া মই অলপ টাইম ৰ'দত শুকাব দি ল'ম তাৰপিছত ইয়াত আচাৰখন হৈ যাব আৰু এয়া চাওক মোৰ ৰ'দত দি মেলি হৈ গ'ল ইমান অলপ শুকোৱা টাইপত হৈ গৈছে এনেকুৱাই দিব লাগে পানীকেইটা ধুনীয়াকৈ শুকাই গ'ল এইকেইটা এতিয়া মই আচাৰ কৰি থৈ দিম যিহেতুকে আচাৰ বহুত ভাল লাগে আৰু আচাৰত হ'লে অলপ মানে হ'লে হৈ যায় চ' সেইটো কাৰণে মই এইকেইটা এতিয়া আচাৰ বনাম চাহ পাই মই পূৰা আমাৰ ৰ'দত জুই জ্বলাই লৈছোঁ আৰু জুইটো এবাৰ নুমাই গৈছে এবাৰ আকৌ জ্বলাইছোঁ যিহেতুকে আমাৰ গেছ খতম হৈ গৈছে আৰু এইফালে চাওক দিনত চাহ খাবৰ কাৰণে মই ইয়াতে জুইতে বনাইছোঁ আৰু কি ক'ম উপায় নাই গেছে নাই যেতিয়া চ' পালটো আৰু মই খাবৰ কাৰণে পালটো চৰবত কাম বুলি কৈছে যিহেতু গৰম হৈছে বাৰু দেই ময়ো খাই লওঁ দুটাই এয়া নেমু ককাহঁতৰ ক'ৰ পৰা আনিছিলে দেউতাই চ' এইটো এতিয়া আমি দুটাই চৰবত বনাই খাই লওঁ তাৰপিছত চাহ খাম হয় নাই এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম নিমখ আৰু চেনি দি দিলোঁ এতিয়া হৈ গ'ল আমাৰ চবটো খাই লওঁ যিহেতু কম বেছি হৈছে চাওক 2 গিলাচ ধুনীয়াকৈ 2 গিলাচ হৈ গৈছে দুইজনৰ কাৰণে এইটো পানীটোৰ কাৰণে এইটো লাগিব ন ল মায়া ধুনীয়াকৈ খোৱা দেই খাই পেলাই মই খাওঁ এইটো আৰু আমাৰ চাহ ৰেডি এতিয়া দুটাৰ কাৰণে বাকী লওঁ হয় নাই এইটো কাপটো কিন্তু সৰুকৈ দেখিছোঁ দেখিছে মানে বহুত বেছি মানে ইয়াত ভৰি যায় এইটো মই বিশালৰ পৰা আনিছিলোঁ বহুত কিউট লাগিছে মানে এইফালে চাওকচোন বাই 1 get 1 ফ্ৰীও আছে বাৰু এইফালে চাওক কিউট নহয় বহুত কিউট লাগিছে সেইটো কাৰণে মই আনিছিলোঁ এয়া বাই 1 get 1টো এতিয়াও আছে 49ত দুটা পাইছোঁ চ' সেইটো কাৰণে উঠাই লৈ আহিলোঁ আৰু চাহ খাবৰ কাৰণে এইফালে আছে আমাৰ এয়া পটাটা এইটো স্পাইচি বিস্কুট এইটো ভাল লাগে এইটো আছে আৰু এইফালে আছে টপ কি আছে টেষ্টাম চাগে এইকেইটা বিস্কুট এইবিলাক আৰু এয়া নিমকি কালি মায়ে বজাৰ পৰা আনিছিলে এইকেইটা এতিয়া দুটা পাক কৰি ল'ম ইয়াতে দুটা সেইকাৰণে ফ্লেট লৈ লৈছোঁ যিহেতুকে ই মানে তোৰ বেছি মোৰ বেছি হ'ব হ'ল বুলি ক'ব নোৱাৰিব সেইটো কাৰণে এতিয়া পাক কৰি লওঁ ন চ' এইফালে বিস্কুট এয়া চব লৈ লৈছোঁ দুটা ৰেডি হৈ গৈছে সমান হৈ গৈছে তাই এইটো দুটা বেছি দি দিছোঁ আৰু এতিয়া আমাৰ হৈ গ'ল চাহটো খাই লওঁ তাৰপিছত যাম পথাৰত হয় নাই এতিয়া আহিছোঁ আমি দুটা সেইফালে পালটো আৰু মই পূৰা গেঞ্জি পিন্ধি হাফ পেণ্ট পিন্ধি আহি গৈছে চোলা তোলা পিন্ধিবলৈ নাই যিহেতু পথাৰতহে আহিছোঁ এতিয়া পথাৰত আহি গৈছোঁ কঠীয়া উঘালি আছে মায়ে চ' আমিও উঘালিব যাওঁ আৰু ন
আমাৰ ইও গাড়িব পাৰে তই পাৰিবি না আপোনালোকে চাব পাৰে ইমান বেছি ৰ'দ দিছে ভাবিছিলোঁ ৰ'দ নিদিব বুলি সেইটো কাৰণে এয়া গামোচাটো কৰি লৈছোঁ এনেকুৱাই আহি আছে ক'লা মানুহ হয় নাই চাব পাৰে পূৰা ৰুই আছে মানুহবোৰ ৰুবলৈ হৈ গ'ল আৰু এইবোৰ হাল বাই থোৱা আছে চবৰে এতিয়া ৰুব হৈ যাব আৰু মই ৰুই আছে বাৰু আমি এতিয়া গৈ আছোঁ তাকে এইফালে চাওঁ আহি থাকোঁতে ৰাস্তাত মানে ধুনীয়া ধুনীয়া দেখি এয়া ত' দেখিলোঁ সেইকাৰণে চিঙি আনিলোঁ যিহেতুকে দেখি শাকটো দাৰ খাই ভালে পাওঁ ত' সেইটো কাৰণে দেখি দেখিবলৈ চিঙিব নিচিনাকৈ থাকিব নোৱাৰে সেইটো কাৰণে যিহেতুকে এসাঁজ হৈ যাব আমাৰ তিনিটাহে মানুহ আছে যিহেতু গাব নাই এইটোৱে এসাঁজ হৈ যাব আৰু এই গুটি আমাৰ কুটীয়া মই আগতে এবাৰ দেখাইছিলোঁ এতিয়া পোৱালিটো মই এইকেইটা উগালিম মানে এইকেইটা চপিটো নহয় এইকেইটা মানে ইমান জল্দি মানে বোৰ এতিয়া গোটেইকেইটা ৰুব মাহঁতে মানে ময়ো ৰুম বাৰু এতিয়া আমি কঠীয়া অলপ উগালি লওঁ যিহেতুকে ৰ'দ বেছি দি আছে এয়া আমাৰ পোৱালি যাত্ৰা পাৰিবি আমাৰ এই কাম কৰিব পৰা জানে আকৌ হয় নাই নাজানে এনেই এতিয়া গোটেই মায়ে উগালিলে ইমান চাপৰ এইটো চাগে বহি বহি উগালিব লাগিব আৰু এইফালে এইকেইটা মায়ে উগালি থৈছে কাইলৈ কাৰণে কাইলৈ যিহেতুকে অলপ বেছিয়ে ৰুম বুলি কৈছে সেইটো কাৰণে আৰু চাওক ভিউ চাওক ইমান বেছি ভাল লাগিছে আকাশখন এইফালে চাওক চব সেউজীয়া এইফালে পোৱালি বেছি ভাল লাগিছে এনেকুৱাত আৰু এনেকুৱাত ফটো উঠিও ভাল লাগে কিন্তু ফটো মাৰি দিয়া মানুহ এতিয়া পোৱালিটো কৈ চাওক মাৰি দিয়া নাই ৱাও চাওক চাওক আমাৰ কাম কৰা ল'ৰাটো কেনেকুৱা কৰিছে চাওক বা এইকেইটা উগালিছা বাহ বহুত বেছি উগালিলোঁ বহুত বেছি ভাগ লাগিছে যিহেতু বহি বহি কঁকালটো খাই গৈছে আৰু এইটো বহুত চাপৰ হয় সেইটো কাৰণে থিয় হৈ উগালিব নোৱাৰোঁ চব বহি বহি এয়া কৰি আছোঁ হ'ল চাগে অলপ বেছিয়ে উগালিছোঁ আজি ফাৰ্ষ্টত আহি মানে আজিৰ মানে এইবাৰৰ পথাৰত মই ফাৰ্ষ্ট মানে এইবাৰ খেতিত ফাৰ্ষ্ট টাইম উগলিছোঁ আমাৰ কালি আজিবাৰ ৰুইছেহে যিহেতুকে চ' মায়ে অলপ উগালি থোৱা আছে আৰু আমাৰ দুষ্ট আহি গৈছে অলপ বেছি ভাগ লাগিছে এইবোৰে আৰু গাঁৱৰ মানুহবোৰ আৰু এইবোৰ কৰিবলৈ কৰিও ভাল লাগে দিয়কচোন এইবোৰ বছৰত এবাৰহে আহে আৰু ত' আহি যাওঁ আৰু হয় নাই জ্ঞানী আমাৰ এইটো গোটেই বোকা হৈ গ'লে নকৰে বেটা মাছ কৰক আৰু এয়া চাৰি আহি মই উগালিছোঁ বাকীকেইটা মাৰ বহুত বেছি উগালিলোঁ দেই ময়ো কাইলৈ কাৰণে আৰু কাইলৈ আহিম আৰু এইফালে চাওক আমাৰ পোৱালিটো অৱস্থা ইহে বেছি কাম কৰিছে আৰু এইফালে মায়ে এইকেইটা ৰুলে আৰু অকণমান থাকি গ'ল আজিতো কাইলৈ ৰুবগৈ আৰু পায় আহিব আৰু এইকেইটা কাইলৈ ৰুব মানে ৰুম মানে এইকেইটা মই আহিম আৰু এইফালে পোৱালিটো চাওক গোটেই বোকা হে পোৱালি এতিয়া উগালিলোঁ এতিয়া আহি আছোঁ ঘৰত এণ্ড দেন আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰা মানে পথাৰৰ মাজতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কমেণ্ট কৰিব বাই বাই চলো